নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ ওচৰত আজি কেইটা কথা আচৰিতজনক কথা আনিছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱে নিজে মুখৰ দি কৈছে মই পাগলা কুকুৰ বুলি। পাগলা কুকুৰ লগৰ কেতিয়াও কাজিয়া নকৰিবি বুলি নিজে মুখৰ দি কৈছে। ইমান দিন যে 4 বছৰ UPPL আছে, কেতিয়াও তাক চিনি পোৱা নাই নাকি? ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক চিনি পোৱা নাই নাকি? নিজৰ পাৱাৰ কাৰণে বেলেগ জাতিৰ মাজত বিভাজন কৰিব পোৱা আৰু কৰি আছে। এইবিলাক আমাৰ যিমানখিনি ST জনগোষ্ঠী সবে এতিয়া ভাবিব লাগে, একগোট হ'ব লাগে। আৰু যিমানখিনি মুছলিম ভাইসকল আছে সব ভাবিব লাগে, আৰু যিমানখিনি OBC সব ভাবিব লাগে। নিজৰ পাৱাৰৰ কাৰণে সব জনগোষ্ঠীৰ বিভাজন কৰি দিছে। বড়ো অবড়ো মেন কৰাটো মোৰ হিচাপত আমাৰ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই বুলি মই আগৰ পৰাই কৈ আছে। পাগলা কুকুৰ কি কৰিব পাৰে, কি কৰিব নোৱাৰে, কোনে কোনে পাগলা কুকুৰটো ভাল লাগে আপোনালোকে কমেন্ট কৰা। सैमा फाग्लाखौ सोर मोजां मोनो नोंथांमोना कमेन्ट खालाम। दिनै जोंनि बर'नि गेजेरावहाय UPPL बेबायदिनो BPF आरो जोंनि बर'नि गेजेरावहाय BJP खौ सोफैनानै जोंनि बर'खौ थुख्रा थुख्रि खालामनानै जोंनि BTC खौ ध्वंस खालामनो थांगासिनो दङ। বন্ধুসকল, আজিৰ আমাৰ এই BTC আহি পেলাই BJP নাম লয় আমাৰ ওই BTC আহি পেলাই টুকৰা টুকৰি কৰিব বিচাৰিছে। আমি যে আগৰ পৰাই মিলি জুলি থাকি আহিছে, এইটোই আমাৰ বিভাজন কৰিবলৈ এতিয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মা বহুত চাল চলি আছে। নিজৰ মুখদি আমি শুনিলো পাগলা কুকুৰ লগৰ কেতিয়াও কাজিয়া নকৰিবি আৰু কম্পেয়াৰ নকৰিবি। সেইটো কাৰণে সবে এতিয়া জাগ্ৰত হ'ব লাগে। हम लोग सभी को जागना है। जब तक हम लोग नहीं जागेगा तब तक तोरा मोरा जो ये है ना, जितना भी आसाम का आदमी लोग बोलते हैं हम लोग आसामी से बोलेगा। इन लोग जो आसामीज मीडियम से पढ़ने वाला आदमी लोग है, इन लोग क्या है, एक पॉइजन डाल के, स्लो पॉइजन डाल के आर्मी लोग अभी तक पता नहीं चला है। स्लो पॉइजन डाल के हम लोग को क्या कर रहा है, আমাক কি কৰি আছে, সবৰ মানুহ ভিতৰত ভাইৰাছ সোমাই এতিয়া জাতিৰ মাজত বিভাজন কৰি পেলাই ৰাজনীতি কৰিব বিচাৰিছে। আগৰ 3 লক্ষ ব্ৰিটিছ বিলাকে আমাৰ 3 কৰোৰৰ ওপৰত ভাৰতবৰ্ষক যেনেকুৱা ৰাজত্ব কৰিছে, অলপ জন বামন গোষ্ঠীবিলাক আমাৰ অসমতো শাসন কৰি আছে। এতিয়ালৈকে যিমানখিনি মুছলিম ভাইসকল আছে, যিমানখিনি ST OBC আছে, এতিয়ালৈকে চিনি পোৱা নাই আমাক কোনে শাসন কৰি আছে। ব্ৰিটিছ নিচিনা অলপ বামন গোষ্ঠীবিলাক, বামনৰ মানুহবিলাকে আমাৰ অসমতো এতিয়া শাসন কৰি আছে। সবে চিনচিয়াৰ হোৱাটো ভাল। মই এই ভিডিঅ'ৰ যোগেদি কৈছোঁ, মই নিজৰ মুখেদি কোৱা নাই পাগলা কুকুৰ বুলি। পাগলা কুকুৰ কি কৰিব পাৰে, কি কৰিব নোৱাৰে। পাগলা কুকুৰটো ঘৰ পালি লাভ নাই বন্ধুসকল। সেইটো কাৰণে সবে এতিয়া জাগ্ৰত হোৱাটো মেইন পইণ্ট বুলি মই ভাবে। সেইটো কাৰণে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰা বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ। नोंथांमोना जेसेबां हायो एसेबां बर'फोरनि गेजेरावहाय बे भिडिअ'खौ शेयार खालाम। जोंनि बर'नि गेजेराव दिनै BJP खौ सोनायनि गेजेरजोंहाय दिनैहाय थुख्रा थुख्रि खालामनानै जोंनि BTC खौ ध्वंस खालामनो थांगासिनो दङ। जोंनि माखासे दैदेनगिरिफ्रा बेखौ बुजिनो नांसिगौ होननानै आङो सानो। रायजो राजाफोर, नोंथांमोना डक्टर हेमন্ত বিশ্ব शर्मा जोंनि आसामनि एथ' गिदिर माबानि 3 करोड़निबो बारा पाब्लिकफ्रा दिनै फोथायनायनि गेजेरजों बेखौ चिफ मिनिस्टार खालामदोंमोन। नाथाय दिनै गावनि
फाग्लानि जुनै गावनि सिटनि थाखायसो बिथाङा फैदों बेनो मेन जोंनो पिक्सार हिसाबै गावनि खुगाजोंनो बिथाङा स्वीकार खालामनायखौ जों नुनो मोनबाय रायजो राजाफोर पगला कुकुरक जकाई नल'ब जेतियाলৈকে লেকা মেদি বান্ধা থাকে ঠিক থাকে ৰেকৰ্ড কৰিছো এনেকুৱা কোনো ৰেকৰ্ড দেখা নাই যেটো কংগ্ৰেছৰ ভাল ৰেকৰ্ডবিলাকক তেওঁলোকে ভংগ কৰিব পাৰিছে মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা ধৰণৰ কথা ক'লে তেখেতে যিখিনি নিজকে কৈছে ৰাইজে সেইখিনিয়ে চাগে বিশ্বাস কৰিবলৈ বাধ্য হ'ব আৰু হেগতিকে অলপমান তেখেতে সতৰ্ক হৈ কথা কওক আমাৰো যাতে সন্মান লাঘৱ নহয় তো নিজকে যেতিয়া পগলা কুকুৰ বুলি কয় আমাৰতো দুখে লাগিছে এজন মুখ্যমন্ত্ৰী নিজকে পগলা কুকুৰ বুলি কৈ যদি চিহ্নিত কৰে নিজকে এনেকুৱা কথাটো নহয় আৰু গণতন্ত্ৰত দলমত নিৰ্বিশেষে ভিন্ন মত থাকিবই পাৰে মুখ্যমন্ত্ৰীৰ বিৰোধিতা কৰাৰো অধিকাৰ অন্য ৰাজনৈতিক দলৰ আছে আৰু বিৰোধিতাটো যদি আৰু একেবাৰে এই পৰ্যায়লৈকে যায় যে মই পগলা কুকুৰৰ দৰে ব্যৱহাৰ কৰিম নিজকে পগলা কুকুৰ কোৱা মানে তেওঁ পগলা কুকুৰৰ দৰে ব্যৱহাৰ কৰিব বিৰোধী পক্ষক বা কংগ্ৰেছকে নাম ধৰি কৈছে এনেধৰণৰ কথা বতৰা কি কম তেওঁ কালি কৈছে বিজেপিৰ পৰা যায় যদি যাওক মানুহবিলাকে গৰু খোৱা বন্ধ কৰক লাগিলে RSSৰ কিছুমান CPMকো যাওক বুলি কৈছে এই ধৰণৰ কথা বতৰাৰ কিবা মূল্য আছে নেকি এইবিলাক কথা বতৰা